ইয়াতে এখন আপোনালোকে অফিচিয়েল লেটাৰ দেখিছে আৰু লেটাৰখন খুবেই গুৰুত্বপূৰ্ণ এইসকল কৰ্মচাৰীসকলৰ কাৰণে। ইয়াতে আপোনালোকে চাব পাৰিব গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। আৰু ইয়াতে ইনস্পেক্টৰ অফ স্কুল তেওঁ পঠিয়াইছে, কালৈকে পঠিয়াইছে চাব, টু প্ৰিন্সিপাল হেডমাষ্টাৰ অল LP ME MB হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল শিৱসাগৰ। ইয়াতে গোটেই প্ৰিন্সিপাল আৰু হেডমাষ্টাৰলৈকে পঠিয়াইছে, LP হ'ব পাৰে, ME হ'ব পাৰে, MV হাইস্কুল হায়াৰ ছেকেণ্ডেৰী সকলোলৈকে স্কুললৈকে পঠাই দিছে। ইয়াতে ছাবজেক্টটো দেখিছে ৰেষ্ট্ৰিকশ্যন অন মোবাইল ফোন ইউজিং ডিউৰিং ক্লাছ আৱাৰ্ছ। তো ক্লাছৰ সময়ত মোবাইল ফোন ইউজ কৰিব নোৱাৰিব শিক্ষয়িত্ৰীসকলে। ইয়াতে চাব, ইট হেজ কাম টু মাই নটিছ ডেট ফিউ টিচাৰ্ছ আৰ কেৰিং এণ্ড ইউজিং মোবাইল ফোনছ ইন ক্লাছৰুম ফৰ পাৰ্চনেল পাৰ্পজেছ ইন অৰ্ডাৰ টু মেইনটেইন ডিচিপ্লিন এণ্ড এনচিয়ৰ এন আনডিষ্টাৰ্বটেড লাৰ্ণিং এনভাইৰনমেণ্ট দ্য ফলোয়িং গাইডলাইন আৰ টু বি ষ্ট্ৰিক্টলি এডহেয়াৰ টু। তো ইয়াতে কৈছে যে কিছুমান শিক্ষয়িত্ৰীয়ে তেওঁলোকে টিচাৰ আৰু তেওঁলোকে মোবাইল ফোন ক্লাছৰ ভিতৰত নিয়াটো পৰিলক্ষিত হোৱা বুলি কৈছে। আৰু সেইকাৰণে ইয়াতে কি নাম্বাৰ 1, 2 পইণ্টত কি আছে আমি অকণমান চাম। নাম্বাৰ 1ত দিছে মোবাইল ফোন শ্বুড নট বি কেৰিড টু ক্লাছ এক্সেপ্ট ফৰ এটেণ্ডেঞ্চ ৰেকৰ্ডিং অৰ এছেঞ্চিয়েল একাডেমিক পাৰ্পজেছ। ইয়াতে ডাইৰেক্টলি কোৱা হৈছে যে সেই মোবাইল ফোনটো টিচাৰজনে ক্লাছৰুমৰ ভিতৰত নিব নোৱাৰিব, আৰু নিব পাৰিব সেই ক্ষেত্ৰত যদি তেওঁ এটেণ্ডেঞ্চ ৰেকৰ্ডিঙৰ ক্ষেত্ৰত বা এছেঞ্চিয়েল একাডেমিক পাৰ্পজৰ ক্ষেত্ৰত তেওঁ নিব পাৰিব। নাম্বাৰ 2ত দিছে ইফ এ মোবাইল ফোন ইজ ৰিকুৱাৰ্ড ফৰ এনি একাডেমিক মেটাৰ ডিউৰিং ক্লাছৰুম ট্ৰানজেকশ্যন পেৰিয়ড এপ্ৰুভেল মাষ্ট বি অবটেইন ফ্ৰম দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। যদি একাডেমিক পাৰ্পজৰ ক্ষেত্ৰত যদি নিব লগা হয় মোবাইল ফোনটো, তেতিয়াহ'লে ইয়াৰে এপ্ৰুভেল লাগিব হেড অফ দ্য ইনষ্টিটিউশ্যন। তো সেই ইনষ্টিটিউশ্যনখনৰ যিজন হেড হয়, হেডমাষ্টাৰ বা প্ৰিন্সিপাল বা যিয়ে হওক, তেওঁৰ লাগিব প্ৰপাৰ এপ্ৰুভেল লাগিব।